কোভিড-19 কবলৰ পৰা সুৰক্ষিত পাহাৰীয়া জিলা ডিমা হাছাও এলেকাভুক্ত হৈছে গ্ৰীণ জোনত যদিও মহামাৰী সম্ভাৱ্য আক্ৰান্তৰ বাবে কিমান প্ৰস্তুত তাকে ভুল হ'বলৈ কৈ চিকিৎসকৰে আলাপ কৰিলে পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাঙে এগৰাকী সুহৃদয় ব্যক্তিৰ কাহিনী ধনবান নহলেও অন্তৰে ধনী ব্যক্তি লক্ষেশ্বৰ কাঠাৰে নিজৰ ভঁৰাল ধানেৰে দুৰ্গতক আগবঢ়ালে সাহায্য দাঙি ধৰিছে মানৱ প্ৰেমৰ সুন্দৰ নিদৰ্শন লকডাউনৰ সময়ছোৱাত কাৰ্বি আংলং জিলাৰ টিফুৰ ভিন্ন প্ৰান্ততো আৰ্তজনক সাহায্য বিতৰণ অব্যাহত ব্যক্ত তথা দল সংগঠনে সাহায্য সামগ্ৰী বিতৰণ কৰি দাঙি ধৰিছে মানৱীয়তাৰ নিদৰ্শন নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কোভিড-19 ভয়ংকৰ কবলৰ পৰা এতিয়াও মুক্ত পাবলৈ সক্ষম হোৱা নাই সমগ্ৰ বিশ্ব ভাৰততো এই মহামাৰী আক্ৰান্তৰ সংখ্যা এতিয়াও কমা নাই অসমতো এই মহামাৰী আক্ৰান্তৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি পালেও বৰ্তমান 12 জন সুস্থ আৰু মৃত্যু হৈছে এজন ব্যক্তিৰ বিগত কেইদিনত কোভিড-19 আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱা নাই যদিও আগন্তুক হ'ব পৰা সম্ভাৱ্য আক্ৰমণৰ বাবে চৰকাৰ সদায় সজাগ আছে এনে পৰিপ্ৰেক্ষিতত মহামাৰী আক্ৰমণৰ পৰা সুৰক্ষিত থকা গ্ৰীণ জোন ডিমা হাছাও জিলাটো স্বাস্থ্য বিভাগ কিমান সতৰ্ক তথা প্ৰস্তুত তাকে জানিবলৈ এদিনীয়া ভ্ৰমণসূচী লৈ শনিবাৰে জিলাখনৰ সদৰ হাফলঙত উপস্থিত হয় পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং সমগ্ৰ বিশ্বতে কোভিড-19 আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যালৈ চাই স্বাভাৱিকতে বুকু কঁপি উঠে আমেৰিকা ইটালী ফ্ৰান্সৰ দৰে উন্নত দেশত সুলভ তথা উন্নত চিকিৎসা ব্যৱস্থা কোভিড-19 সংক্ৰমণত মৃত্যুৰ ইমান ভয়ানক ভাৰতৰ দৰে দেশত বিশেষকৈ ৰাজ্যখনত সীমিত চিকিৎসা ব্যৱস্থাৰ মাজত কৰোনা তথা কোভিড-19 পৰা নিজকে সুৰক্ষাৰ ক্ষেত্ৰত সতৰ্কতাই হ'ব মূল কথা ইতিমধ্যে গ্ৰীণ জোনত ৰাজ্যৰ পাহাৰীয়া জিলা তিনিওখনে গ্ৰীণ জোনত পৰাৰ কথা আমি হয়তো বহুতেই গম পাইছোঁ যদিও কৰোনাৰ ভেকচিন নোলোৱালৈকে সজাগ আৰু সতৰ্ক থাকিব লাগিব জনগণ অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাঙে গ্ৰীণ জোন ডিমা হাছাও জিলাত যিকোনো মুহূৰ্তত সম্ভাৱ্য কোভিড-19 সংক্ৰমণ হ'লে আক্ৰান্ত ৰোগীৰ চিকিৎসা পাতিৰ ব্যৱস্থাৰ সন্দৰ্ভত ভুললে হাফলঙত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে হাফলং চিভিল হস্পিটেল কোৱাৰেণ্টাইন কক্ষ আদি পৰিদৰ্শন কৰি হাফলং চাৰ্কিট হাউচত কনফাৰেন্স হলত চিকিৎসক নাৰ্ছকে ধৰি আন চিকিৎসা কৰ্মী তথা চিকিৎসা বিষয়াৰ সৈতে কৰোনাৰ বিপক্ষে যুঁজ দিয়াৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ তথা আলোচনাত বিলোচনা কৰে আলোচনাত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ CM দেৱলাল গাৰ্লোচা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণ জিলাখনৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈ আৰু জিলা স্বাস্থ্য যুটীয়া সঞ্চালক দীপালী বৰ্মন উপস্থিত থাকে তাৰ পিছত মন্ত্ৰী ৰংহাঙে সাংবাদিকৰে মত বিনিময় কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে দুই এটা সৰু সুৰা কৰিবলগীয়া কাম আছে সম্পূৰ্ণ কৰিব পৰা নাই কিন্তু সেইবিলাক একেদিনৰ ভিতৰতে আৰু সময়তে সম্ভৱ হৈ উঠিব এইটো লগোৱাটো জৰুৰী সকলোৱে লগাবই লাগে কিন্তু মাস্ক যেনেকুৱাভাৱে ছাপ্লাই পাব লাগে এই ছাপ্লাই নোহোৱাৰ কাৰণে আমাৰ নাটনি হৈছে কিন্তু এই নাটনিৰ বিষয়েও যদি প্ৰয়োজন হয় আমাৰ অট'নমাছ কাউন্সিলে এইটো ভিডিঅ' ব্যৱস্থা ল'ব একেদিনৰ ভিতৰতে আৰু মই বিশেষভাৱে ইয়াত আমাৰ জিলাৰ উপায়ুক্ত ডাৱৰীয়াক মই আজি ইয়াত এই বিষয়ে কৈছোঁ যে প্ৰয়োজন যদি হয় এই মাস্ক আমাৰ কিনি লৈ পেলাই হ'লেও আমাৰ ৰাইজক
বিতৰণ কৰিবৰ কাৰণে যিমান পাৰে সম্ভৱ বিতৰণ কৰিবৰ কাৰণে কৈছোঁ আৰু আমাৰ DMFT ডিষ্ট্ৰিক্ট মিনাৰেল ফাউণ্ডেশ্যন ট্ৰাষ্টৰ যি টকা আছে সেইখিনিও এই মাছটো কিনি কিছু সহায় কৰিবৰ কাৰণে আমি এইটো যদি প্ৰয়োজন হয় এইটো টকাও কিছু খৰচ কৰিবলৈ কাৰণে কোৱা হৈছে। ব্যুৰ' ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ এগৰাকী সুহৃদয় ব্যক্তিৰ কাহিনী। দীৰ্ঘদিনীয়া লকডাউনৰ সময়ছোৱাত অভাৱগ্ৰস্ত চুবুৰীয়া দুখত সহিব নোৱাৰি মনত সংকল্প ল'লে এক অনন্য পথেৰে সাহায্য আগবঢ়াবলৈ ভবামতে কাম। কি কাম কৰিলে জানিবলৈ চাওঁ হওক আমাৰ সাংবাদিকৰ এই প্ৰতিবেদন। হামৰেনৰ এগৰাকী হৃদয়বানৰ ব্যক্তিৰ কথা কাট নিউজৰ দৰ্শকক বিশেষভাৱে ক'বলৈ ওলাইছোঁ। নাম লক্ষেশ্বৰ কাঠাৰ, হাৰলং জবে লংচিং ৰংহাং গাঁৱৰ নিবাসী। তেখেত ৰাজনৈতিক নেতা নহয় ধনী ব্যক্তি, কিন্তু তেখেত মনেৰে অসম্ভৱ ধনবান। তেখেতৰ দৰে লোক সমাজত এক বৰ ডাঙৰ দৃষ্টান্ত। কৰোনা মহামাৰী ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা একেৰাহে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত তেখেতৰ চুবুৰীয়াত থকা একাংশ অতি দৰিদ্ৰ শ্ৰেণীৰ লোকৰ অৱস্থা অভাৱ অনাটনত নাজল নাথল অৱস্থা হ'ল। এনে অৱস্থাত দেখি প্ৰাণে কান্দি উঠে কাঠাৰৰ। দুখীয়া সহায়ৰ বাবে অনা উপায় নেদেখি তেখেত নিজৰ ঘৰৰ ভঁৰালৰ ধান উলিয়াই বিতৰণ কৰিলে অঞ্চলটোৰ ৬৮টা দুখীয়া পৰিয়ালক। পৰিয়ালকেইটালৈ লগত দি পঠালে ১ কেজিকৈ নিমখ। মাছ মাংস ভাল শাক পাচলিৰে নহ'লেও অন্ততঃ নিমখ ভাত খাই পেটৰ ভোক গুচাব পাৰিব এই লক্ষ্যৰে। চুবুৰীয়া দুখীয়া ৰাইজক এইদৰে সামৰ্থ্য অনুসৰি সহায় কৰিবলৈ পাই নিজৰ মনৰ আত্মসন্তুষ্টিৰ কথা আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত আনন্দেৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। Langli Longisor Kathar Langli Radaphan Nanon Sok Coronavirus Hot ke Bon Kankir Lockdown ke Bi Hot Pen Langli Kamatha Radaphan Kajin Sopen Langli Don't Trok Kep Abang Puzo Se Phan Sok Pithe Kapal ke SA Nili La So Area Aboram Rap Langli Phan Kachurut Nia Klom Kachurut Hepiglo Radaphan Kanghon Kajin So Take Kapot Langli Kamatha So ke Take Kapot ke Mi Ulo Pusipulo Pen Churu Parpiglo Langli Phan That Langli Radaphan Kidukilat so coronavirus pen Radaphan ke rap lage Kimiu mai churu lo Lang ti kamat ha take pot an say ne chithe bading na pen Langli so thak an say gapte tumta mathap lote chura parpo ये चुरी बांगे बाजार पिपेटा ला कथार पिपट नि खाचुरु ला अच्छे थे पदिंग ना ko pipilo non nang litum gelong ke soklin kala pene inti bon đi hiểm cho người phụ đơn đi là lang lì cả tháp sang hoa phan là đi tum thì đôi cái boy phan là son đó cái rap na em pi pu là sok dem inti pikir si militum panang pilo lah se la kathar sangho pan militum rat ben mili penta churui Hamrena pra Hundoko report Kat News. বিপদত মানুহে মানুহৰ কামত আহে কথাটো যেন মহামাৰী কৰণে ভালকৈ উপলব্ধি কৰাইছে সমগ্ৰ মানৱ জাতিটো হয় পাহাৰীয়া জিলা কাৰ্বি আংলঙতো বিভিন্ন প্ৰান্তত থকা দুখীয়া পৰিয়ালৰ লোকক বিভিন্ন হৃদয়বান ব্যক্তি তথা দল সংগঠনে বিভিন্ন সময়ত সাহায্য সামগ্ৰী আগবঢ়াই অহা পৰিলক্ষিত হৈছে ডিফুৰ ৬ নং ৱাৰ্ড এলেকাধীন ৰং মুকৰাং আৰু পলিটেকনিক সমীপত বসবাস কৰা অতি দৰিদ্ৰ পৰিয়ালসকলক দেওবাৰে বিভিন্ন খাদ্য সামগ্ৰী বিতৰণৰ উদ্দেশ্যে উপস্থিত হয় কেইবাগৰাকী সুহৃদয় ব্যক্তি
দীঘলীয়া লকডাউনৰ সময়ছোৱাত গৃহবন্দী দুখীয়া পৰিয়ালৰ লোক কোনো অভাৱ নহওক এসাঁজ ভাতেৰে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰক সামাজিক দূৰত্ব অটুট ৰাখি চৰকাৰে আৰোপ কৰা নীতি কঠোৰভাৱে পালন কৰক এই লক্ষ্যৰে ডিফু ৱাৰ্ড নং 6 ৰং মুকৰাং গাঁৱৰ গৃহবন্দী দৰিদ্ৰ পৰিয়ালৰ লোকৰ চোতালত দেওবাৰে উপস্থিত হয় 26জন চৰকাৰী চাকৰিয়াল নিজৰ মাহেকীয়া দৰমহাৰ কিছু অংশ ব্যয় কৰি চাউল দালি মিঠাতেল চাবোন আদি বিতৰণ কৰি দেশৰ সুনাগৰিকৰ কৰ্তব্য পালন কৰে আনহাতে আজি একেদিনাই মেডিকেল বিভাগত ফৰেষ্ট বিভাগ আৰু পৰিষদৰ সচিবালয়ত চাকৰি কৰা 4গৰাকী চাকৰিয়ালেও নিজৰ দৰমহাৰ এটা অংশ ব্যয় কৰি খাদ্য সামগ্ৰী লৈ Munira tum balong le hong pen balong le dam long le hong pen muthot se balong le te la chong dat chot atum pulote ko son se reng to na so ko matha si nil tum gop employee tum rong krang rat do an ni tum matha pen kang hon ka jeng so te pat du pen apata si ni tum jerung cere ki edat metang jung jung ki edat kecirung pen nitum rom kerang rat pat bu dode bu kemudian lo kita wai pitem bu san sani vet kita nitum bu sang lin po dalia dhagi yang tu adhalitar puriti lin yang kene pelo inti ebor sabun isisi lapuson litum bajir iklo nasi lapuson dah tak kewang yi selak han se litum hoi tu naso ni kan tu than ton pi an kan ke hoi tu lerok dai ba par krak dai si son dak thak jong si nang dobom awura klem jong si nang dobom blote an se ni tum ta an se ni tum kerung cerek non po lapengke government ayin pen council dim kar biang long pen sit uwai pis tabe ni tum nan so se dak rom krang rat phang ye an san de pachur long ji ban se tum ta council ayin ban ta joni kalang ma dak pen Rong krang nang li tum ladap li tum han ke cho ke jona son nang pilong pa jil lo ne tum ning sam lo rong si sakuri klem bangko an market do pinso aluso tum ke klem tum an hansitami alang litum kamatha misen lop sini tum pulo ডিফুৰ পলিটেকনিক কলেজৰ সমীপত থকা অতি দুখীয়া গাঁও যিখন গাঁৱৰ অধিকাংশই দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়ে সেই গানবত উপস্থিত হয় দীৰ্ঘদিনীয়া লকডাউনত ঘৰত পানীত হাঁহ নচৰা অৱস্থা হোৱা এই সকল লোকক সহায়ৰ হাত আগবঢ়ায় এই সকল চৰকাৰী চাকৰিয়ালে তেওঁলোকেও চাউল দালি আদি খাদ্য সামগ্ৰী বিতৰণ কৰে দুখীয়া পৰিয়ালৰ লোকসকলক এই সকল হৃদয়বান ব্যক্তিৰ মানৱ প্ৰেমৰ নিৰ্দেশনক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় বহু লোকে নিউজ ডেস্ক ৰিপৰ্ট কাপ নিউজ সময় চেৰেচন বাণিজ্যিক বিৰতিৰ Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam.
বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কিছু পলমকৈ হলৈ সমষ্টিৰ ৰাজ্যৰ দুখৰ খবৰ ল'বলৈ দেওবাৰে উপস্থিত হয় হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক জয়ৰাম ইংলেং আৰু স্থানীয় জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছো অভাৱত হাহাকাৰ ৰাইজক কিছু সকাহ দিবলৈ জনপ্ৰতিনিধি দ্বয়ে দুখীয়া ৰাইজক আগবঢ়ালে কিছু সাহায্য সামগ্ৰী লকডাউনৰ বাবে খাদ্য সামগ্ৰীৰ অভাৱত পীড়িত অভাৱগ্ৰস্ত আৰ্তৰ কাষত জননেতা জয়ৰাম ইংলেং আৰু ইএম ৰাজু টিছো নেতা দুগৰাকীয়ে কাৰ্বি আংলং জিলাৰ কৰকান্থি পৰিষদ সমষ্টিত দেওবাৰে উপস্থিত হৈ কেইবাটাও দুখীয়া পৰিয়ালক বিতৰণ কৰে চাউল দালি আদি এইদৰে খাদ্য সামগ্ৰী বিতৰণ কৰি দুখীয়া পৰিয়াল কেইটালৈ সাময়িকভাৱে সমস্যাৰ পৰা সকাহ দিয়াৰ পৰিলক্ষিত হয় কোভিড-19ৰ পৰা নিজৰ লগতে পৰিয়ালবৰ্গ তথা সমাজৰ সকলো শ্ৰেণীৰ লোককে সুৰক্ষিত ৰখাৰ বাবে সতৰ্কতা গ্ৰহণৰ উপায় হিচাপে মাস্ক বিতৰণ কৰে এই সকল দুখীয়া জনগণক কিছু পলমকৈ হলেও দুখীয়া ৰাইজে এই সংকটৰ নিজৰ নেতা তথা প্ৰতিনিধিৰ পৰা সাহায্য সামগ্ৰী লাভ কৰি শলাগ লৈছে উল্লেখযোগ্য যে এই খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত ৰংজাংবং অঞ্চলৰ লংকি তেৰণ লংচিং তেৰণ আৰু হাবে ইংটি নামৰ ব্যক্তিসকলে সহযোগিতা আগবঢ়ায় নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ মহামাৰী কোভিড-19ক ৰোধৰ বাবে দেশজুৰি পালন কৰা লকডাউনত অতিকৈ মাধমাৰ পৰিছে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া অতি দুখীয়া লোকসকল সামাজিক দূৰত্ব অটুট ৰখাৰ লগতে নিজ নিজ ঘৰতে আবদ্ধ থাকিবলগীয়া হোৱাত অভাৱে অনাটন কুলাই পাচিয়ে নধৰা অৱস্থা হৈছে এনে সময়তে আমৰেক পৰিষদ সমষ্টিৰ ৰীনা টেৰাংপিয়ে হাহাকাৰ দুখীয়া সমষ্টিবাসীৰ ৰাইজৰ কাষত দুখৰ সময়ত থিয় হোৱাৰ লগতে বিলালে খাদ্য সামগ্ৰী কোভিড-19 মহামাৰীক ৰোধৰ বাবে চৰকাৰৰ লকডাউনৰ ঘোষণা আনহাতে লকডাউনৰ সময়ছোৱাত চৰকাৰে বান্ধি দিয়া নীতিসমূহ কঠোৰ আৰু শৃংখলিতভাৱে পালনৰ নিৰ্দেশনা ৰাইজক এই সময়ছোৱাত সেয়ে অতি গৰীব পৰিয়ালৰ অভাৱত পানীত হাঁহ নচৰা অৱস্থা হৈছে পৰিষদ সমষ্টিৰ অন্তৰ্গত বাইদা উপিলাংছু টাছেং মাইলো বলবাৰে লাম্বা পথাৰ আৰু আৰনাম টেপলঙৰ দুৰ্গতৰ কাষত থিয় দিলে এমএছচি ৰীনা টেৰাংপি দুখীয়া পৰিয়ালসমূহক বিতৰণ কৰিলে খাদ্য সামগ্ৰী কাট নিউজৰ দৰ্শকক জনাও যে বিশেষকৈ বিপিএল কাৰ্ড নথকা দুখীয়া ব্যক্তিসকলেহে এই সমূহ খাদ্য সামগ্ৰী বিতৰণ কৰা হয় নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ